हेलो दोस्तों, জাহান্নামৰ দীৰ্ঘ কিমান? জাহান্নামৰ দীৰ্ঘ আমি যদি ক'ব বিচাৰোঁ তেনেহ'লে একদম সহজতে বুজি পাব লাগিব যে জাহান্নামৰ দীৰ্ঘ 40 বছৰ অতিক্ৰম কৰাৰ সময় যিমান লাগিব, এজন মানুহে 40 বছৰ যদি যায়, খোজকাঢ়ি যায়, 40 বছৰ যদি তেওঁ ভাল সৱাৰি লৈ যায়, তেনেহ'লে জাহান্নামৰ দীৰ্ঘ ৱাল যিটো আছে এইটো ৱাল তেওঁ অতিক্ৰম কৰিব পাৰিব। এনে লম্বা এনে এটা দীঘলীয়া পথ যিটো 40 বছৰ লাগিব অতিক্ৰম কৰাৰ কাৰণে। গতিকে আমি জাহান্নামৰ ভয়াৱহতা, জাহান্নামৰ যি কষ্টদায়ক যন্ত্ৰণা, আমি সেই যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰা আমাৰ কাৰণে অতিকৈ জৰুৰী। গতিকে আমি এই এক বিপদৰ, এক মহা সংকটৰ পৰা আমি যেন উদ্ধাৰ হওঁ, আল্লাহ তাআলা যেন আমাক উদ্ধাৰ কৰে, ইয়াই আমি কামনা কৰিছোঁ। ধন্যবাদ। খুদা হাফিজ। আসসালামু আলাইকুম। জয় হিন্দ।